শুনি নাথাকিলোহেঁতেন। আৰু 4 নম্বৰ বৈশিষ্ট্য, ভাগৱত হ'ল দুটা সাপৰ সংমিশ্ৰণ, এটা মৰা সাপ, এটা জীয়া সাপ। মৰা সাপডাল হৈছে পৰীক্ষিত ৰজাৰ ডিঙিত, পৰীক্ষিত ৰজাই সমীক মুনিৰ ডিঙিত যিডাল সাপ আঁৰি দিছিল। আৰু জীয়া সাপডাল হৈছে সমীক মুনিৰ পুত্ৰ সিংগীয়ে অভিশাপৰ যোগেদি যিডাল সৰ্পই পৰীক্ষিতৰ মৰা দেহটোক ফুট মাৰিছিল। এই দুইডাল সাপৰ সংমিশ্ৰণত এই মহাভাগৱত সৃষ্টি হৈছে। যি ভাগৱতৰ জ্ঞান আমি আজি এই বাংময় মূৰ্তিৰ পুথিগত জ্ঞানৰ যোগেদি গুৰুৰ কৃপা সৎসংগৰ দ্বাৰা প্ৰসাদ হিচাপে ল'ব লাগিব। কিয় প্ৰসাদ হিচাপে ল'ব লাগিব? কাৰণ এই ভাগৱত প্ৰদান কৰোঁতেই স্বয়ং নাৰদে ব্যাসদেৱক কৈছিল, এৰা মহাহৰি প্ৰসাদে তৰিলু ঘোৰ মায়া হেন জানি ব্যাস জগ তকে কৰা এৰা কৃষ্ণ কথা আনি তুমি কৰিবে কত শ্ৰৱণ কীৰ্তন কৰি তৰু গজ গত হে মন কৰিব লাগিব যে ব্যাসদেৱে নাৰদক যেতিয়া তললৈ মুখ কৈ অস্থিৰ হৈ থাকোঁতে সৎসংগৰূপে পাই জ্ঞান প্ৰাপ্ত কৰিব বিচাৰিছিল, তেতিয়া নাৰদে ব্যাসক কৈছে যে মই দাসী পুত্ৰ ৰূপে থাকি হৰিৰ প্ৰসাদত এই সংসাৰ তৰি পাৰিষদী তন লাভ কৰিলোঁ। গতিকে হে ব্যাস, তুমিও এই মায়াৰ সাগৰৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে জগতক ভাগৱত জ্ঞানৰ দ্বাৰা নাম তত্ত্ব প্ৰচাৰ কৰি সমস্ত জগতক উদ্ধাৰ কৰা। গতিকে এই নাম তত্ত্বই মহামনীষীসকলৰ মাধ্যমেৰে গুৰুৰ কৃপাৰ দ্বাৰা সমস্ত জগতক উদ্ধাৰ কৰে। এতিয়া ভাগৱতৰ যোগেদি আপুনি আমি উদ্ধাৰ হ'বৰ কাৰণে আমাক লাগিব মাত্ৰ কেৱল ইচ্ছা শক্তি। কাৰণ আজি আপোনালোকে চাওক, এই ভাগৱতখনটো প্ৰত্যেকৰে ঘৰে ঘৰে আছে। অকলে অকলে পঢ়িলেও দেখোন ইয়াৰ জ্ঞান একেখিনিকে পালে। ভকত গুৰি ভাগৱতখন প্ৰতিষ্ঠা কৰি দিয়াৰ লগে লগে ইয়াৰ জ্ঞানৰ পৰিৱৰ্তন কেতিয়াও নঘটে। ঘৰত পঢ়িলে যিখিনি কথা পাব, ইয়াত পঢ়িলেও একেখিনিকে পাব। কিন্তু তথাপিতো আপোনালোকে আজি নিজৰ বহুমূলীয়া সময় খৰচ কৰি গৃহস্থৰ নিমন্ত্ৰণ ক্ৰমে ইয়াত উপস্থিত হোৱাৰ কাৰণটো কি? অকলে অকলে পঢ়িলে পাব জ্ঞান, একেলগে বহিলে জ্ঞানৰ লগতে আৰু এটা বস্তু পাব, আৰু দুটা বস্তু পাব। সেইকেইটা হৈছে প্ৰেম আৰু আনন্দ। এই প্ৰেম আৰু আনন্দৰ সন্ধানত মহাসাধুসকলে বিভিন্ন পুণ্যস্থান পৰিভ্ৰমণ কৰে, যিটো আজি আপোনালোকে কৰিছে। গতিকে আমি হৰিৰ কৃপাত পোৱা এই পৰিৱেশত শ্ৰৱণ কীৰ্তন কৰি আমি অস্থিৰ মায়াৰ পৰা আমি কি হ'ব লাগিব? পৰিত্ৰাণ পাব লাগিব। যি মায়াত জন্মগ্ৰহণ কৰি ব্ৰহ্মাই নিজক পাহৰি গৈছিল। পদ্মতে উপজি ব্ৰহ্মা তাতে বকিছয় মই কোন ইটো কথা তাকো নজানয়।
ব্ৰহ্মাক সম্বোধ কৰি দেৱ যদুপতি চতুশ্লোকে ভাগৱত কহিলা সম্প্ৰতি। সৃষ্টিৰ তিনি কল্পৰ ভিতৰত অন্যতম কল্প হল পদ্মকল্প। এই পদ্মকল্পত জন্মগ্ৰহণ কৰি ব্ৰহ্মাই নিজকে পাহৰি গ'ল, মই কোন। ভাগৱতৰ দ্বাৰাহে পৰম পুৰুষ ভগৱন্তই ব্ৰহ্মাক স্বজ্ঞান প্ৰদান কৰিলে। গতিকে আমিও ভগৱন্তৰ ওচৰলৈ আহোঁতে আমি কি কৈ আহিছিলোঁ? হে প্ৰভু, তুমি যদি কৃপা কৰি আমাক মানুহৰ জন্ম দিয়া, চকুৱে তোমাক চাম, জিভাই তোমাৰ নামৰ ৰস ল'ম, মুখেৰে তোমাৰ কথা কওঁ, হাতে তোমাৰ কৰ্ম কৰি, ভৰি তোমাৰ ঠাইলৈ যাব, কাণে তোমাৰ কথা শুনিব, পৃথিৱীত পৰাৰ লগে লগে চব শেষ। মায়াত আবদ্ধ হৈ আমি পাহৰি গ'লোঁ। গতিকে আমাৰ ঈশ্বৰৰ ওচৰত কৰি অহা সংকল্পৰ স্মৃতি ঘূৰাই অনাৰ মূল শক্তি হৈছে ভাগৱত। গতিকে তাৰে আজি আপোনালোকে দশম স্কন্ধ আৰম্ভ কৰি ইতিমধ্যে একান্ত মনে শুনি আছে। ইয়াত কৈছে আপোনালোকে এতিয়া এই অধ্যায়ত গম পালে নন্দ যশোদাৰ লগত কৃষ্ণৰ মিলন। এতিয়া নন্দ আৰু যশোদা ভগৱন্তৰ কোনো জন্ম মৃত্যু নাই, তেওঁ অজনীজাত, কিন্তু জগতৰ লোকৰ কাৰণে, ভকতৰ কল্যাণৰ কাৰণে, সংসাৰৰ তাপক মোচনৰ কাৰণে তেওঁ অজনীজাত যদিও তেওঁ জুনীজাত হ'ব লগা হৈছে। এতিয়া সেই অনুপাতে যদি চাই তেওঁক জন্ম দিছে বসুদেৱ দৈৱকীয়ে, পালন কৰিছে নন্দ আৰু যশোদাই। বহুদিনৰ অন্তত আহি নন্দ আৰু যশোদাৰ লগত মিলন হৈছে। ইয়াৰ আধ্যাত্মিক অৰ্থটো আমি উপলব্ধি কৰিব লাগিব যে নন্দ মানে কি আৰু যশোদা মানে কি। নন্দ মানে হৈছে আনন্দ, যশোদা মানে হৈছে যশস্যা। আপুনি যেতিয়া সংসাৰৰ ভাল বেয়া, সুখ দুখ, সঁচা মিছা এইবিলাকৰ পৰা আঁতৰি ভক্তি ৰসৰ যশস্যাৰ দ্বাৰা যেতিয়াই আপুনি আনন্দ কৰিব পাৰিব, তেতিয়াই আপোনাৰ জীৱাত্মাই কৃষ্ণৰ লগত মিলন ঘটিব। সেয়াই হৈছে নন্দ যশোদাৰ মিলন। কৃষ্ণৰ যশস্যাৰ যোগেদি জীৱাত্মাই যেতিয়া পৰমাত্মাৰ লগত সম্বন্ধ কৰি আনন্দ পাব, সেয়াই হৈছে নন্দ যশোদাৰ মিলন। এই মিলনৰ বাবে ভোগবাদী প্ৰৱণতাবিলাকক আমি কি কৰিব লাগিব? বিসৰ্জন দিব পাৰিব লাগিব। গতিকে নন্দ যশোদাৰ মিলনত কৃষ্ণৰ যি প্ৰেম, কৃষ্ণৰ লগত যি মহা সম্বন্ধ ইতিমধ্যে বৰ্ণনা কৰিলে। গোপীসকলক লগ কৰিছে, অৰ্থাৎ ভকতক লগ কৰিছে। গোপদে বেদ, বিপদে পাণ কৰা। কৃষ্ণৰ ৰসৰ মাজত ৰসিকতা বিচাৰি যিসকল একাত্ম হৈ থাকে সেয়াই গোপী। গতিকে তেওঁলোকে কৃষ্ণক লগ পাই পৰম আনন্দিত হৈছে, নিজৰ নিজৰ মনৰ অভিমত প্ৰকাশ কৰিছে। আৰু তাৰ পিছত এতিয়া কৃষ্ণই কৈছে, হেৰা গোপীসকল, মই তোমালোকৰ ওচৰলৈ আহোঁতে কেলেই দেৰি হ'ল জানা? পৃথিৱীত দিনক দিনে অত্যাচাৰ, উৎপীড়ন, মহা উৎপাত আৰু অসুৰসকলৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গৈছে। সেইসমূহক মষিমূৰ আৰু নিৰন্তন কৰোঁতে মোৰ কিছু সময় লাগিল, যাৰ কাৰণে মই তোমালোকৰ ওচৰত আহি যিমান সোনকালে পাব লাগিছিল সিমান সোনকালে পাব পৰা নাই। এই কথা এতিয়া ভগৱান কৃষ্ণই সকলোৰে আগত ব্যক্ত কৰিছে। গতিকে অকণমান পাঠ আগবাঢ়িব, আমি আকৌ আলোচনা আগবঢ়াম।